নমস্কাৰ। আজিৰ কবিতাৰ শিৰোনামা ভাল পোৱা বোলে সেনেকৈয়ে হয়। ভাল পোৱা বোলে সেনেকৈ তেনেকৈয়ে হয়। কেতিয়ানো ক'ত দেখোঁ মনটোৱেও যে অহৰহ তাকে বিচাৰি ফুৰা হয়। নতুনকৈ পাহি মেলি অপুৰৰ সপোনবোৰেও আজি পাখি মেলি ডেউকা কোবাই প্ৰেমত উৰিবলৈ শিকি লয়। আশাবোৰো এয়াচোন আজি বাঢ়ি হৃদয়ৰ দুয়োপাৰ ভাঙি উজনি মোৱাকৈ বয়। ভাল পোৱা বোলে এনেকৈ তেনেকৈয়ে হয়। এদিন দেখিও হাজাৰ দিনলৈ কোনোবা এজন কলিজাৰ এচুকত থিতাপি লৈ বহি ৰয়। ক'ব নোৱাৰাকৈয়ে হ'লেও ভাল পোৱা এবাৰ সকলোৰেই হয়। নাজানো ভাল পোৱা কিয় যে হয়, কিয় জানো কেতিয়াবা কোনোবা হঠাতে আহি মনৰ অজানিতেই ভাল লগা মানুহজন হৈ ৰয়। এদিন নেদেখাকৈ থাকিলে হৃদয়খনেও যে এয়া আজিচোন জিৰণিকে নলয়। আকাংক্ষাবোৰো এতিয়া বাঢ়ি ঢৌ তুলি মন তৰংগিনী কল্পনাৰে সোঁত বয়। অনুভূতিৰ চাকনৈয়াত ঠাউনি নাপাই কক বকাই উত্তেজনাৰ ধুমুজাত পৰি দ্বিধাগ্ৰস্ত হয়। হাজাৰ প্ৰশ্নৰ উত্তৰ বিচাৰি মন পদূলিত আহি থমকি ৰয়। কিয়নো সপোনবোৰেও প্ৰতি নিশা মোক আজিকালি নিতৌ আমনি কৰিবলৈ লয়। মাথো নাজানিলোহে আজিও ভাল পোৱা কিয়নো হয়। নজনাকৈয়ে যে প্ৰেম কেনেকৈ হয়, হৃদয়ৰ প্ৰশ্নবানত মনো যে কেতিয়াবা অতিষ্ঠ হয়। কিন্তু হোৱাটোতো হয়, নিশ্চয়কৈয়ে হয়। প্ৰেম যে হয় হৃদয়খনে এয়া মোক আজি প্ৰতিপল কয়। অনুভৱবোৰৰ প্ৰতিদান বিচাৰি নহয়, কিন্তু ভাল লগাবোৰে আজি আহি মন সৰগত সপোন কাচলিত কিয়নো ঘৰ সাজি লয়। নজনাকৈয়ে যে হৃদয়ে নুবুজাকৈয়ে কোনবা কেতিয়া ভাল লগাজন হৈ ৰয়। যদিও নুবুজিলো ভাল পোৱা কিয়নো হয়, কিন্তু হৃদয়খনে কয় নিবিচাৰিলেও হেনো ভাল পোৱা কেতিয়াবা এনেকৈ তেনেকৈয়ে হয়। যেতিয়া হয় আকৰ্ষিত চেহেৰাৰে ৰূপ লাৱণ্যৰ বাঞ্ছাত প্ৰতিটো প্ৰেমিক মন চিংগাৰত ব্যস্ত হয়। প্ৰেমৰ নান্দনিক সৌন্দৰ্য যেন দেহৰ ইচ্ছাকৃত ভংগীমা প্ৰতিফলিত হয়। দৈহিক সুষমা ঢালি প্ৰিয়তমক আকৰ্ষণ কৰাত অৱতৰতো হৃদয় মন প্ৰতিক্ষণ ব্ৰতী হয়। মন প্ৰাণ আসন্ন হ'ব ধৰে স্বপ্নৰ আৱেশেৰে, অনিশ্চয়তাত অহেতু ভীতিগ্ৰস্ত হয়। প্ৰত্যাখ্যানৰ আশংকাত উদ্বিগ্ন হয়। হ'লেও যে প্ৰেম হয়, প্ৰেমত সকলো মোহাচ্ছন্ন হয়। ভাল পোৱাৰ পৰিধি জুখিব নোৱাৰিলেও হৃদয়খন এবাৰ প্ৰেমিক হয়। হেৰা হোৱাটোতো হয়, ভাল পোৱা বোলে এনেকৈ তেনেকৈয়ে হয়। ধন্যবাদ। Hello guys, this is Anand Gogoi and I'm bringing to you some creative works. If you do like this video, please click the like button, share with your friends, and most importantly, do not forget to subscribe the channel and press the bell icon for future post updates.